নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমনি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি আপোনালোকক দেখুৱাম চিলাই মেচিনৰ বেজি সঠিক পদ্ধতিত কেনেদৰে লগায়। বন্ধুসকল, মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো চিলাই মেচিনৰ বেজি হয়। এয়া দেখিছেনে, চিলাই মেচিনৰ বেজিটোৱে এটা ছাইড এনেদৰে সমান, বাকীখিনি ৰাউণ্ড হয়। এয়া যিখিনি সমান ছাইড সেইখিনি আমি বেজিটোৰ ভিতৰৰ ফালে ল'ম আৰু যিখিনি ৰাউণ্ড সেইখিনি আমি বাহিৰৰ ফালে ল'ম। এয়া চাওক, এনেদৰে এই যিটো নট আছে, নটটো অকণমান ঢিলা কৰি লৈ সমান ছাইডটো ভিতৰৰ ফালে দি আকৌ আমি নটটো টাইট কৰি লগাই দিম। এবাৰ এখন কাপোৰত চিলাই আমি চাম বেজিটো সঠিক পদ্ধতিত লগোৱা হৈছে নে নাই। এয়া চাওক, আমাৰ বেজিটো ঠিক লগোৱাত হোৱা নাই, সেয়েহে চিলাইবোৰ এনেদৰে এৰি এৰি গৈছে। যদি ঠিক হ'লহেঁতেন তেতিয়াহ'লে চিলাইবোৰ এনেদৰে নেৰিলেহেঁতেন। যিহেতু আমাৰ চিলাইবোৰ এৰি এৰি গৈছে, সেয়েহে আমি বেজিটো অকণমান তলত দিম। বহুত বেছি তলতো নিদিওঁ, বহুত বেছি তলত দিলে আকৌ বেজিটো যেতিয়া ভিতৰলৈ সোমাই যাব তেতিয়া চেটুলটোত লাগি বেজিটো ভাঙি যাব। সেয়েহে আমি স্লাইড তলফালে বেজিটো নমাই দিছোঁ। এইবাৰ আকৌ চিলাই চাইছোঁ আমি। এইবাৰ আমাৰ চিলাইখিনি ধুনীয়াকৈ গৈছে, তাৰমানে আমাৰ বেজিটো ঠিক কৰি লগোৱা হৈ গৈছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।